নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ গামোচাৰ দহি লৈ আহিছোঁ। গামোচাখন অলপ চুটি আছিল, সেয়ে ইয়াৰ পৰা সূতা উলিয়াই আমি দহি কৰিব নোৱাৰোঁ। গুলি সূতাৰ ব্যৱহাৰ কৰি জালনা দহি কৰিছোঁ আৰু এই দহিটো মই কেনেদৰে কৰিছোঁ তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গামোচাখনৰ আগটো মই পিকো কৰি লৈছোঁ। তো চিলাই ল'বও পাৰে, চিলাই ল'লেও একো অসুবিধা নহয়। মই পিকৌকে কৰি লৈছোঁ। আমি এটা ডাঙৰ চাইজৰ গুলি লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ বেজি লৈছোঁ, যাতে 7-8ডালমান সূতা মেৰিয়াই আমি ভৰাব পাৰোঁ। এনেদৰে মই বেজিত ভৰাই লৈছোঁ, দেখাই দিছোঁ, আপোনালোকে চাই লওক। আমি বেজিয়েদি গামোচাত সূতাখিনি লগাই যাম। মই অলপ দীঘলকৈ ৰাখিছোঁ, কাৰণ আমি জালনা দহি কৰিম, সেই দীঘলকৈ লাগিব। আপোনালোকে যিমানটো দীঘল আপোনালোকক লাগে সিমানটো দীঘল লৈ ল'ব। মই কেইডালমান লগাই দেখাই দিছোঁ। এতিয়া আমি সূতাকেইটাত লগাই হ'ল, তাত গুৰিত এটা এটা গাঁঠি দি যাম, যাতে সূতাকেইডাল ওলাই নাযায়। গোটেই সূতাবোৰতে আমি তেনেদৰে গাঁঠি দি গৈ থাকিম। আপোনালোকে যদি বিচাৰে ইয়াতকৈ দীঘলকৈ ল'বলৈ, দীঘলকৈ লৈ ল'ব। যদি গোটেই গামোচাখনত ভৰাই ল'ব বিচাৰে সূতাখিনি, তেনেহ'লে আপোনালোকে দুডলীয়াকৈ ল'ব সূতাকেইডাল। দুডাল জইন দি জুৰীয়াকৈ ল'ব। তেতিয়া আমি এই কেঁচা গাঁঠিকেইটা দিবলৈ সুবিধা হ'ব। মই দেখাই দিছোঁ, ভিডিঅ'ত ভালকৈ চাই লওক। প্ৰথম আমি যিডাল সূতা লৈছিলোঁ, সেই সূতাডাল তেনেকেই থাকিব, সেইডাল ভাগ কৰিব নালাগে। তাৰ 2 নম্বৰ সূতাডাল আমি মাজতে দুভাগ কৰি দিম। ভিডিঅ'টো ভালকৈ চাই ল'ব, তেতিয়া ইমান টান নহয়, একেবাৰে সহজ। প্ৰতিডাল সূতাৰে আমি মাজত দুভাগ কৰি তাৰ এভাগ লৈ ইটো ছাইডৰ এভাগ লৈ মাজতে এটা আমি গাঁঠি দি যাম। মই দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব কেনেদৰে গাঁঠি দিছোঁ, কি কৰিছোঁ। দহি কৰোঁতে সদায় চাদৰখন বা গামোচাখন ওলমাই ল'ব, বিচনাত বা নহ'লে টেবুলত লৈ ল'ব আৰু লৈ তাৰ ওপৰত গধুৰ কিবা এটা দি দিব। তেতিয়া আমি যেতিয়া টানিম, গামোচাখন দহি কৰোঁতে টানিব লাগিব ন, টানিলে গামোচাখন গুচি নাহে যাতে। আমি এতিয়া 2 নম্বৰ ঘৰটো কৰিম। 2 নম্বৰ ঘৰটো সেই একেদৰেই কৰিম। 1 নম্বৰ সূতাডাল একেভাগেই থাকিব। আমি 2 নম্বৰ সূতাডাল দুভাগ কৰি আগত গাঁঠি এটা দি দিম। মই কেনেদৰে গাঁঠি দিছোঁ আপোনালোকে দেখিছে, চাই লওক। প্ৰতিডাল সূতাৰে তেনেদৰে ফালি আমি ইডাল সিডাল জইন কৰি গাঁঠি দি গৈ থাকিম আৰু ঘৰ বনি গৈ থাকিব। এই যে ঘৰ বনিছে, ঘৰবোৰ দেখিবলৈ জালৰ দৰে হৈছে, সেয়ে ইয়াক জালনা দহি বুলি কয়। এনেদৰে আপোনালোকে যিমানটা ঘৰ দিব বিচাৰে, যিমান দীঘলীয়া কৰিব বিচাৰে সিমান দীঘলীয়া কৰিব পাৰে। মই এতিয়া দেখাই দিছোঁ, আপোনালোকে দেখিছে। এই দুটা ভাগ কৰি তিনিটা ঘৰ বনাইছোঁ। 3টা ঘৰ বনাই 3টাত মই দহি কৰি তাৰপাছত ইয়াত সূতা লগাই দিম। এতিয়া যে দুটা ভাগ কৰি দেখাইছোঁ, আপোনালোকে তেনেদৰেও কৰিব পাৰে, দুটা ভাগ কৰি আৰু মই কৰা দৰেও কৰিব পাৰে। এতিয়া মোৰ সূতাখিনি গাঁঠি দি হৈ গ'ল। ইয়াত এতিয়া দহি লগাম। দহিখিনি কৰিবৰ কাৰণে মই নেচা সূতা ব্যৱহাৰ কৰিছোঁ, ৰঙা নেচা সূতা, আৰু এটা ৰোলেক্স, এখন কেঁচি লাগিব আৰু এটা বেজিত দুডলীয়া সূতা এডাল ভৰাই লৈছোঁ, বগা। আপোনালোকে যদি বিচাৰে মুগা ৰঙো ভৰাব পাৰে, ৰঙাও ভৰাব পাৰে। মই কিন্তু অকণমান দেখিবলৈ বেলেগ হ'বলৈ বগা সূতা ভৰাইছোঁ। বগা সূতাডাল জিলিকিব ন, সেই বগা ভৰাই দিছোঁ। সূতাখিনি যিমানটো জোখৰ লাগে সিমানটো জোখৰ লৈ ল'ব। এতিয়া 3 নম্বৰ ঘৰটো যে আছে, সেই ঘৰটোত সূতাখিনি ভৰাই দিম। ভৰাই লৈ যিমানটো দীঘল লাগে সিমানটো দীঘল ল'ব পাৰে, যিমান ইচ্ছা কৰে। লৈ মুটুকাই আমি বাওঁহাতে ধৰি থাকিম। বাওঁহাতে ধৰি সোঁহাতে বেজিটো এটা গাঁঠি দি দিম। বেজিটোৰ আমি গাঁঠিটো দিওঁতে মাজত চিলোৱাৰ দৰে মাজেদি ভৰাই লৈ যাম। বেজিটোৰ গুৰিত, সূতাডালৰ গুৰিত এটা গাঁঠি দি ল'ব, যাতে ওলাই নাযায়। মই গাঁঠি কেনেদৰে দিছোঁ আপোনালোকে চাই ল'লেই গম পাব।
গাঁঠিটো ভালদৰে দিব যাতে ওলাই নাযায়, নহ'লে কেতিয়াবা ওলাই যোৱাৰ চান্স থাকে সূতাখিনি। আৰু এটাত ভৰাই দিছোঁ, আপোনালোকে চাই লওক ভালদৰে ভিডিঅ'টো। গাঁঠিটো দিওঁতে এটা কথা মন কৰিব, গাঁঠিটো কেতিয়াও ঢিলা নকৰিব, যিমান পাৰে টানি টানি গাঁঠিটো দিব। এই দহিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু সঁহাৰি পাম বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।